okay. Hello. Oh. ঠিক আছে যাম বাৰু মই তাক কৈ চাম বাৰু অ'কে ওলাইছোঁ ঠিক আছে তই উঠি ল'ব মনীষা এতিয়ালৈকে অহাই নাই যে ক'ত গ'ল তাৰ ফোন এটা আহিলে বোলে তই চাই এপাক মই চাইছিলোঁ কি হ'ল হ'ল কি কবিলো কি হ'ল হ'ল কি কবিলো মনীষা ক'ত আৰে কি হ'ল ক কি হ'ল হ'ল কি কবি নাই একো নাই তই যাও ক'লে থাকচোন আৰে ৰ ঐ ৰ'বা হা মই ৱাছৰুমৰ পৰা আহিছোঁ ঐ সাগৰ শুনা না তোমাক কথা এটা ক'ব আছিলে কোৱা একচুৱেলি ন মোক ন মানে বিশ্বক বহুত ভাল লাগে একচুৱেলি বহুত বেছিয়ে ভাল লাগে কিন্তু ষ্টিলটো মই তাক একো ক'ব নোৱাৰিম কজ 2 years আগৰ কথাটো তুমি জানাই ন তাৰ হাৰ্ট ব্ৰক হৈ আছে এতিয়া তোমাৰ মৰম লগা হাঁহিটিয়ে মোৰ হৃদয়ত তোমাৰ বাবে ভালপোৱা গভীৰ কৰি তুলিছে তুমি হয়তো নাজানা তোমাক মই কিমান ভাল পাওঁ তোমাৰ সকলো দুখ মোৰ চকুত বাকি দিয়া কেনেকৈ যে কওঁ তোমাক মোৰ মনৰ কথাবোৰ
ক'ত যাৱ তই? মই বিশ্বৰ লগত গৈছোঁ ৰ'বা। মই তাইৰ ওচৰলৈ যাওঁ। ঠিক আছে বাৰু, ইমান দিন ক'ত আছিলা? এটা কামত বাহিৰলৈ যাবলগীয়া হ'ল। সেইদিনা কি হৈছিলে? বিষ্ণু যে ইমান খঙত বাহিৰলৈ ওলাই গৈছিলে। এইবোৰ বহুত কথাও কৈছোঁ ৰ'বা। হেল্ল', মই ডক্টৰ বৰুৱাই ক'লোঁ। হয় কওকচোন। আপোনাৰ ৰিপৰ্টটো চালোঁ। আপোনাৰ হাতত হয়তো বেছি সময় নাই। লবিটো প্লিজ মোক হেল্প এটা কৰা না, মই বহুত প্ৰব্লেমত পৰিছোঁ। ঠিক আছে, কোৱাচোন কি কৰিব লাগে। তুমি এতিয়াই প্লিজ পাৰ্কলৈ আহাচোন, মই তোমাক সকলো কথা কৈ আছোঁ। কিন্তু কিয়? ঠিক আছে হ'ব বাৰু। মই ডক্টৰ বৰুৱাই কৈছোঁ। হয় কওকচোন। ৰিপৰ্টটো আহিলে এতিয়া সম্পূৰ্ণৰূপে আপুনি বিপদৰ পৰা বাহিৰত আছে। সকলো জানি বুজি থলুকা হৃদয়খনক বুজাবলৈ বহুত কঠিন হৈছে। তোমাক হেৰুৱা আজি 2 বছৰ পাৰ। তোমাৰ সোঁৱৰণিবোৰে মোক প্ৰতিটো পল আৰু অনুভৱ আৱৰি ৰাখে। মোৰ আশা সপোন সকলোবোৰ তোমাতে স্তব্ধ হৈ ৰ'ল। বুকুখন কঁপি উঠে। চোনাকাটি নিয়ৰৰ বৰষুণত তিতিম বুলি সপোন দেখিছিল। কিমান যে অংগীকাৰ কৰিছিল, যাৰ লগতে আছা সুখত থাকা। ৰাতি ৰাতি মোৰে গাৰু হিতানৰ কোমল কয়াঙুলিৰ সোমাল পৰ। হেল্ল', মই বিশ্বক বিচাৰি আছোঁ। নাই পোৱা তাক, জানো ক'ত গ'ল। ৰ'বা মই তাক কল এটা কৰি চাইছোঁ ৰ'বা। অ'কে। হেল্ল', ক'ত আছ তই? তই তাতে ৰ, মই আহি আছোঁ। বিশ্ব, তোমালোক আহিলা যে কিয়? কিছুমান কাম এতিয়াও আধৰুৱা হৈ আছে, সেইবোৰ সম্পূৰ্ণ কৰিবলৈ। মানে তহঁতৰ মাজত যিবোৰ ভুল বুজাবুজি আছে সেইবোৰ আজি সকলো ঠিক হ'ব। তোক আজি বহুতো ক'বলগীয়া আছে, সেইবোৰ আজি ঠিক হৈ যায়। মই তোমাৰ পৰা বহুত ডাঙৰ কথা এটা লুকুৱালোঁ, যাৰ বাবে আজি আমি ইমান দূৰ হৈ গ'লোঁ। সেইদিনা আচলতে
তুমি মোক ক্ষমা কৰি দিবা বিশ্ব। মই ভবাই নাছিলোঁ তুমি মোক ইমান ভাল পাবা। তুমিহে মোক ক্ষমা কৰিব লাগে। কিনো ভাবি আছো, সকলোবোৰ দেখোন সপোন হৈয়ে ৰ'ব। আৰু কি জানা, পোৱা নোপোৱাটোৱে জীৱন নহয়, নোপোৱাটো সুখ থাকে জানা। যদিহে জীৱন জীৱন হয়, তোমাক লৈ মই বহু সপোন ৰচিলোঁ, তোমাক লৈ মই ভাল পাব শিকিলোঁ। তুমি বিহীন সময়বোৰ পাৰ কৰিবলৈ বহু কঠিন হ'ব, তথাপিও চেষ্টা কৰিম জীৱন নামৰ নৈখনত আগুৱাই যাবলৈ। মাজতে মই এষাৰি কম, কথাৰ মাজতে এচুমা